বন্ধুসকল আমি লাস্ট ক্লাছত ভগ্নাংশ স্টার্ট কৰিছিলো আৰু ভগ্নাংশৰ বেসিক কনসেপ্ট লগতে ভগ্নাংশ কি প্ৰকাৰ হ'ব পাৰে প্ৰতিবিধ উদাহৰণ সহকাৰে আমি আলোচনা কৰিছিলো আৰু ভিডিঅৰ শেষত আমি কি কৰিছিলো কিছুমান কনসেপচুৱেল এমসিকিউ কোৱেশ্চন আমি আলোচনা কৰিছিলো যিবিলাক আসাম টেটৰ কাৰণে প্ৰয়োজনীয় ঠিক আছে কোনোবা যদি সেই ভিডিঅটো চোৱা নাই তেনে ডেসক্ৰিপচন বক্স মই লিংক দি দিম পিছত আপোনালোকে সেই ভিডিঅটো চাব পাৰিব আজি এই ভিডিঅত আমি ভগ্নাংশ আৰু কিছুমান কোৱেশ্চন সলভ কৰিম লগতে আমি ভগ্নাংশ ৰিলেটেড কিছুমান অপাৰেচনৰ কাৰণে আমি কিছুমান শৰ্টকাট ট্ৰিক এপ্লাই কৰিম যিবিলাক শৰ্টকাট ট্ৰিকে আপোনালোকক কি কৰিব আপোনাৰ ভগ্নাংশ যিখিনি অংক কৰা যিখিনি স্পিড সেইখিনি বঢ়াই দিব আৰু লগতে সময়খিনি লগা সময়খিনি আপোনাক কম কৰি দিব সেই কাৰণে পৰীক্ষাত আপুনি কম সময়ৰ ভিতৰত বেছি অংক কৰিবলৈ সামৰ্থ হ'ব তেনেহলে ভিডিঅটো অন্তলৈ চোৱাৰ অনুৰোধ জনাই আজিৰ এই ভিডিঅটো আৰম্ভ কৰিম নমস্কাৰ মই সুমিত কুমাৰ চক্ৰৱৰ্তী এসকে টিউটৰিয়েললৈ সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅত আমি ভগ্নাংশৰ কিছুমান অংক কৰিম গতিকে আমি ডাইৰেক্টলি আমাৰ বড় পিনে যাওঁ আৰু কি কোৱেশ্চন আছে আমি তাকে চাওঁ ঠিক আছে তো প্ৰথম কোৱেশ্চনটো আছে এৰ হাতত থকা এটা কেকৰ এৰ হাতত এটা কেকৰ কিমান অংশ আছে 7/5 5/7 অংশ আছে আৰু তাৰে 7/2 অংশ বিগ দিলে কেকৰ গোটেইখিনি নাই 7/5 অংশ আছে তাৰে এই 7/5ৰ কিমান অংশ দিলে 7/2 অংশ কি দিলে বিগ দিলে এতিয়া তাৰ লগত থকা কেকৰ পৰিমাণ হ'ব গতিকে এৰ হাতত থকা কেকৰ পৰিমাণ হ'ব কিমানখিনি হ'ব আমি কেনেকৈ কৰিম ইয়াতে সিম্পলি ইয়াৰ পৰা ইয়াক মাইনাস কৰিব লাগিব ঠিক আছে তাৰ মানে কি হ'ব 5/7 minus 2/7 যেহেতু সদৃশ ঠিক আছে আমি একো নকৰো আমি কি কৰিম তলত হাতে লিখিম ঠিক আছে তলত হাতে লিখিম 5 - 2 3 গতিকে आंसर হ'ব কি 3/7 সদৃশ ভগ্নাংশৰ বিয়োগবৰ কৰোতে ইজি হয় একচুয়ালি আমি কি কৰিছিল কি কৰিব লাগিছিল 5/7 minus 2/7 ইয়াৰ লসাগু হ'ব 7 7 into 1 7 divided by 7 1 into 5 5 minus ইয়াতো সেম 2 3/7 গতিকে পৰীক্ষাত ইমানখিনি কৰিব দৰকাৰ নাই যদি কি থাকে সদৃশ থাকে তাহলে তলত বহাই দিলে উপৰ দুটা সংখ্যা বিয়োগ কৰি দিলে হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চনটো আমি চাও যে প্ৰথম কোৱেশ্চন কিনে আমি সহজে লৈছো আমি লাহে লাহে কঠিন পিনে যাম নেক্সট কোৱেশ্চন হল ৰামে 100 পৃষ্ঠাৰ কিতাপখনৰ 75 পৃষ্ঠা পঢ়িলে ৰামে 100 পৃষ্ঠাৰ এখন কিতাপ কেখন পৃষ্ঠা আছে 100 পৃষ্ঠা কিমান অংশ পঢ়িলে 75 পৃষ্ঠা পঢ়িলে এই পৰিমাণ ভগ্নাংশত হ'ব ভগ্নাংশত কিমান হ'ব কিমান 100 পৃষ্ঠাৰ কিতাপ 75 পৃষ্ঠা পঢ়িলে ভগ্নাংশত কৰিলে এটো কি হল লঘিষ্ঠ আকাৰত নাই ঠিক আছে ইয়াক আমাৰ লঘিষ্ঠ আকাৰ লব গলে 25 ৰে কাটিলে 3 তলত 4 তেনেহলে কি হ'ব অপচন 3/4 এ বেলেগ বেলেগ অপচন দিব তাৰ ভিতৰত যদি 3/4 থাকে তেনেহলে সেই আনসাৰটোৱে 3/4 হে হ'ব তাৰ আনসাৰ তো বন্ধুসকল আমাৰ নেক্সট কোৱেশ্চনটো আমি এটা সলভ কৰিবলৈ গৈ আছো 3/7 3/11 3/2 ঊৰ্ধ্বক্ৰমত সজোৱা যেটো প্ৰশ্ন থাকে সেইবিলাকত সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে ঠিক আছে এতিয়া এইটো কোৱেশ্চন ঠিক আছে মই কেনেকৈ সলভ কৰো আৰু কি ট্ৰিক শিকাই দিও আপোনালোকে মনোযোগৰে চাব আৰু মই বিশ্বাস কৰো যে মই যেটো শৰ্টকাট ট্ৰিক শিকাম আজি বেছিভাগেই এইটো ট্ৰিক নাজানে আৰু এইটো ট্ৰিক বহুত সহজ হয় আৰু টাইম বহুত কম লাগে আৰু স্পিড বেছি হয় তেতিয়ালে আমি প্ৰথমতে কৰিব লাগিব ট্ৰেডিশনালি যদি আমি যাও আমি কি কৰিলো হয় ট্ৰেডিশনালি গলে আমি কি কৰিলো হয় 7 11 আৰু 2 ঠিক আছে এই কেটা লসাগু ললো হয় কিহৰ কাৰণে লসাগু ললো হয় যাতে এই তিনিটা অসদৃশ ভগ্নাংশ তাক কি কৰিব লাগে আমাক সদৃশ কৰিব লাগে ঠিক আছে তাৰ পিছত আমি কি কৰিলো হয় যে ওপৰত কাৰ বেছি ঠিক আছে ওপৰত যাৰ বেছি তাকে কি কৰিলো হয় ডাঙৰ বুলি কলো হয় তাৰ পিছত ডাঙৰ পৰা সৰু পৰা তাৰ তলত এনেকৈ গলো হয় এজ ফৰ এক্সাম্পল আমি কি কৰিলো হয় সাপোজ 2/3 ঠিক আছে আৰু 3/5 ইয়াক আমি কি কৰিলো হয় এইটো আৰু এইটো সদৃশ কৰিলো সদৃশ কৰাৰ ফৰ্মুলাটো কি বা মেথডটো কি আছিল যে এইটো আৰু এইটো লসাগু এইটো আৰু এইটো লসাগু 3 আৰু 5 ৰ লসাগু 15 গতিকে 2/3 into আকৌ 3/5 ঠিক আছে এটা আমি কি কৰিলো হয় যে 3 15 লৈ কৰিব গলে কিৰে পূৰণ কৰিব লাগিব 5 এৰে তো তলতো 5 এৰে পূৰণ ওপৰতো 5 এৰে পূৰণ 5 ক 15 লৈ কৰিলে তলতো 3 ওপৰতো 3 ইয়াত দেখা গল যে 15/10 হয় আৰু ইয়াত হয়
15/9 গতিকে এইটো ডাঙৰ এইটো সৰু তো ইমানখিনি প্ৰসেস আমাক কৰিব লাগে ঠিক আছে বেলেগ বেলেগ ইয়াৰ লগত ইয়াত এনেকে কৰিব গলে আমাৰ সময় বহুতখিনি নষ্ট হৈ যায় তো শৰ্টকাট ট্ৰিক কি আছে আমি ইয়াতে শিকিলো তো শৰ্টকাট ট্ৰিক শিকাৰ আগত আমি অংকটো আৰু এবাৰ চাই লও যে 3/7 3/11 3/2 এইটুক যদি অলপমান আমি চাও এইটো একতকৈ ডাঙৰ কিয়নো এইটো অপকৃত ভগ্নাংশ ইয়াৰ লবটো কি আছে ডাঙৰ হৰতকে গতিকে ইয়াক আমি এনেকে লিখিব পাৰো 3 2 একবাৰ গলে 2 1 তেনে 1 এইটো গতিকে একতকৈ ডাঙৰ ঠিক আছে আৰু এইবিলাক একতকৈ দুটা একতকৈ সৰু গতিকে এইটো সবতকৈ ডাঙৰ হ'ব হৈ গল এতিয়া এই দুটাৰ মাজত কোনটো ডাঙৰ কোনটো সৰু আমি চাম এতিয়া আছে 3/7 আৰু 3/11 মনোযোগৰে চাবা প্ৰথমতে আমি কি কৰিম প্ৰথমটো লবৰ লগত দ্বিতীয়টোৰ কি কৰিম হৰক পূৰণ কৰিম সংখ্যা এটা পাম লিখি থলো আকৌ দ্বিতীয়টোৰ হৰৰ লগত প্ৰথমটোৰ লবক কি কৰিম পূৰণ কৰিম সংখ্যা এটা পাম লিখি থলো তো প্ৰথমটো পালো 33 দ্বিতীয়টো পালো 21 গতিকে প্ৰথমটো ডাঙৰ দ্বিতীয়টো সৰু তাৰ মানে এনেকে লিখিম 3/11 is less than 3/7 ঠিক আছে আৰু এইটো তো সবতকৈ ডাঙৰ 3/2 ইমান সহজতে আমি কৰিব পাৰিম তো আমি আমাৰ নেক্সট কোৱেশ্চনটো লৈছো নেক্সট কোৱেশ্চনটো দেখিবলৈ সিম্পল কিন্তু কৰিবলৈ বহুখিনি টাইমৰ প্ৰয়োজন হয় ঠিক আছে 2 4/5 3 5/6 ৰ যোগফল এই দুটাক যোগ কৰিব লাগে দুটাই মিশ্ৰ ভগ্নাংশ যদি আমি ট্ৰেডিশনাল বা আমি যেটো শিকি আইছো হেয়া যদি আমি কৰিব যাও তেনলে বহুখিনি ডাঙৰ হৈ যাব কি হ'ব 5 2 10 14 14/5 যোগ 18/5 23 23/6 কি কৰিম ইয়া দুটা লসাগু লম হয়নে কি কৰিম 30 তাহলে 6 * 14 প্লাস কি কৰিব লাগিব 5 * 23 ঠিক আছে যোগফলক আকৌ 30 এৰে ভাগ কৰি আকৌ হেৰি কৰিব লাগিব গতিকে আমি কি কৰিম ইমান ডাঙৰ প্ৰসেছত নেযাও আমি শৰ্টকাটটো চাম তেনলে শৰ্টকাটটো কি তো প্ৰথমতে আমি চাইলম কি যে ইয়াত গোটা সংখ্যা কি আছে 2 আৰু 3 ঠিক আছে এই দুটা বেলেগকে মই 5 লিখি থলো যোগ কৰিবই লাগিব তেনলে 2 আৰু 3 ক মই বেলেগকে 5 লিখি থৈছো এটা কি কৰিব লাগে যোগ মই 4/5 আৰু কি কৰিব লাগে 5/6 কি কৰিব লাগে যোগ কৰিব লাগে এতিয়া ভগ্নাংশৰ যোগ কৰাৰ যেটো শৰ্টকাট ট্ৰিক মই ইয়াত এপ্লাই কৰিম তোমালোকে ভালকে চাই লোৱা ঠিক আছে এতিয়া মই প্ৰথমতে চাব লাগিব যে 5 আৰু 6 কো প্ৰাইম হয় নে নহয় obviously 5 আৰু 6 কো প্ৰাইম হয় সংখ্যায় গতিকে মই যেটো ফৰ্মুলা ইউজ কৰিম বা টেকনিক বা মেথড যেটো ইউজ কৰিম এটো খাটিব প্ৰথমতে কি কৰিম আমি চাই লবা যে প্ৰথমটোৰ লবৰ লগত দ্বিতীয়টোৰ হৰ কি কৰিম পূৰণ কৰিম কি হ'ব 4 * 6 24 আকৌ এনেকে পূৰণ কৰিম ঠিক আছে 25 24 + 25 49 ওপৰত লিখিম ঠিক আছে এতে কি কৰিম তলৰ হৰ কেটা পূৰণ কৰি দিম 5 * 6 30 হৈ গল মোৰ যোগ ঠিক আছে ইমান সহজতে আমি যোগ কৰিব পাৰো এতিয়া 49 যদি ভাগ দিও 1 টাইম 30 19 ঠিক আছে তেতিয়ালে 19/30 গতিকে এইটোৰ লগত এতিয়া মোক এইটো যোগ কৰিব লাগিব তো 5 + 1 ইয়াত 6 19/30 দেখিছ নহয় শৰ্টকাট ট্ৰিক ইউজ কৰিলে আমি সকলোতকৈ আগত আমি অংকটো কৰি শেষ কৰিব পাৰিম আৰু শুদ্ধভাৱে কৰিব পাৰিম ঠিক আছে স্পিড বঢ়ালেই নহব আমাৰ পৰীক্ষাত শুদ্ধ কৰিব লাগিব গতিকে ইয়াত এনেকে কৰিলে আমি শুদ্ধ হ'ব আৰু ক্যালকুলেশন কম কৰিব লাগিব সময় কম লাগিব তো আমাৰ নেক্সট অংকটো হল যে ইমান মিটাৰ 7/8 মিটাৰ দীঘল ৰছী এডাল দুটা খণ্ড কৰাত ইমানখিনি ৰছী কি কৰিলো দুটা খণ্ড কৰিলো দুটা খণ্ডৰ এটা খণ্ডৰ দিক 1/4 মিটাৰ হলে অন্য খণ্ডটোৰ দিক হ'ব ঠিক আছে এনেকুৱা ধৰণৰ অংক আহিলে আমাক কি কৰিব লাগিব obviously স্পষ্টভাৱে ইয়াৰ পৰা ইয়াক মাইনাস কৰিব লাগিব তেনহলে ৰৈ যোৱা খণ্ডটোৰ দিক ওলাই যাব ঠিক আছে এতিয়া আমি কি কৰিব লাগিব 7/8 - 1/4
ঠিক আছে আগত যেটো প্লাসৰ টেকনিক শিকিছিলো সেই টেকনিকটো ইয়াত ডাইৰেক্টলি এপ্লাই কৰিব আমি নোৱাৰিম ঠিক আছে তাক অলপমান মডিফাই কৰিব লাগিব যেহেতু এই দুটা প্ৰাইম নহয় যেহেতু 8 আৰু 4 কি নহয় প্ৰাইম নহয় ইয়াতে আমি কি কৰিম যে 8 আৰু 4 ৰ আমি কি লম গসা উলম গৰিষ্ঠ সাধাৰণ উৎপাদক এই দুটা গৰিষ্ঠ সাধাৰণ উৎপাদক অবভিয়াসলি কি হ'ব 4 হ'ব তো 4 এৰে এইটক ভাগ কৰিলে কি হ'ব 2 আৰু 4 এৰে 4 ভাগ কৰিলে হ'ব 1 এই দুটা কি ৰাখিলো আমি ব্ৰেকেটত ৰাখিলো এতিয়া মই কি কৰিম 7 into 1 এনেকে পূৰণ কৰিম আগৰ দৰে 7 minus 2 into 1 2 divided by এতে এই দুটা আগত এই দুটা পূৰণ কৰিছে এতিয়া এই দুটা পূৰণ নকৰো এতে কি কৰিম 4 into 2 কৰিম নালে 8 into 1 কৰিম দুটাই 8 হ'ব তো 8 into 1 8 তেনে आंसर হ'ব 5/8 আৰু তোমালোকে ট্ৰেডিশনাল মেথড বা আমি শিকি অহা মেথড কৰিলো কি আহিব आंसर এটো আহিব ঠিক আছে ইয়াত আমাৰ সময় কম লাগিব ইয়াত যদি আৰু শর্টকাট কৰিব যাও আৰু শর্টকাট কৰিব গলে কি কৰিম এই অংকটোত আমাক কৰিব লাগে কি 7/8 পৰা 1/4 মাইনাস কৰিব লাগে ইয়াক মই কি কৰিম যেহেতু এইটো দুটা অসদৃশ ভগ্নাংশ আমি সদৃশ কৰিবলৈ চেষ্টা কৰিলো ইয়াক যদি 8 বনাব লাগে ইয়াত তলত 8 আছে ইয়াক যদি 8 বনাব লাগে 4 ৰ লগত 2 ইনটু কৰিব লাগিব তলত 2 ইনটু কৰিলে ওপৰতো 2 ইনটু কৰিব লাগিব গতিকে এইটো কি কৰিব কি হৈ যাব 2 into 1 2 2 into 4 8 তেনেহলে 7/8 minus 2/8 কি হ'ব 8 7 minus 2 5 ঠিক আছে ইমান সোনকালে বা ইমান স্পিডত আমি কি কৰিব পাৰিম অংকখিনি সমাধান কৰিব পাৰিম তো আমাৰ নেক্সট एग्जांपल আৰু এটো আমাৰ লাষ্ট অংক হ'ব এনেকুৱা ধৰণৰ যে এটা কেকৰ 1/2 অংক খালে ৰামে এটা সম্পূৰ্ণ কেকৰ কিছু অংক খালে ৰামে আৰু বাকি থকা অংকৰ যিখিনি বাকি থাকিল সেই অংকৰ 1/3 অংক খালে সেমে বাকি থকাৰ পৰা এইখিনি অংক খালে সেমে বাকি থকা অংক হ'ব আৰু ৰৈ যোৱা অংকখিনি আমাক উলিয়াব দিছে তো প্ৰথমতে আমাক কৰিব লাগিব কি ৰামে খোৱাৰ পিছত কিমানখিনি বাকি থাকিলে তো মুঠ কেক আছিল 1 minus half একৰ পৰা আধা গলে ইয়াত आंसर ওলাব আধা এই আধা অংকৰ ঠিক আছে আধা অংকৰ 1/3 খালে কোনে সেমে তাহলে সেমে মুঠ কেকৰ কিমান অংক খালে তো আধা into 1/3 that is 1/6 তো ৰৈ যোৱা অংক আধা আৰু মুঠ কেকৰ 1/6 খালে সেমে এতিয়া ৰৈ যোৱা বাকি কিমান রোল রাম আৰু সেম খোৱাৰ পিছত কিমানখিনি রোল আমি কেনেকৈ উলাম হাফ minus 1/6 হাফ minus 1/6 গতিকে এই দুটা অসদৃশ ভগ্নাংশ মই যদি এই দুটা সদৃশ ভগ্নাংশ ৰূপান্তৰিত কৰো তেনেহলে আমাক কি কৰিব লাগিব ইয়াৰ লগত 3 পূৰণ দিব লাগিব 3 দুগুণ 6 হৈ যাব ইয়াত 3 পূৰণ দিলো তেনেহলে 3/6 minus 1/6 ইয়াত আমি ডাইৰেক্টলি কি কৰিম 6 ওপৰ 3 minus 1 ইয়াত হ'ব 2 তো 2 या 3 হবো 1/3 তেনেহলে মুঠ কেকৰ 1/3 অংক থাকিব বা ৰৈ যাব ধন্যবাদ বন্ধুসকল ভিডিওটো অন্তলৈ চোৱাৰ বাবে ভিডিওটো কেনে লাগিলে স্পেশালি শর্টকাট ট্ৰিক বিলাক আপোনালোকক কেনে লাগিলে কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয়কৈ জনাব আৰু যদি ভাল লাগিছে লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ মাজত ভিডিওটো শেয়াৰ কৰিব আপুনি যদি প্ৰথমবাৰ মোৰ এই ভিডিওটো চাই আছে তেনেহলে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিব কিয়নো আসাম টেটৰ মেথছৰ কাৰণে মই ৰেগুলাৰলি ভিডিও আপলোড কৰি থাকিম আৰু সেই ভিডিওবিলাক ডাইৰেক্টলি আপোনাৰ নটিফিকেশন পাব হলে সাবস্ক্ৰাইব কৰাৰ লগে লগে বেল আইকনটো দবাই দিব তেনেহলে মই সুমিত কুমাৰ চক্ৰৱৰ্তী আপোনাৰ পৰা আজি কাৰণে বিদায় মাগিছো নমস্কাৰ